নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম লক্ষ্মী পূজাৰ দিনা এইকেইটা ভুল কেতিয়াও নকৰিব। কৰিলে হয়তো মা লক্ষ্মী ৰুষ্ট হ'ব পাৰে, আহিব পাৰে দুখ দৰিদ্ৰতা। আহক জানি লওঁ কোন কেইটা ভুল। তাৰে কেইটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, লক্ষ্মী পূজাৰ দিনটিত সকলোৱে নিজৰ সুখ সমৃদ্ধিৰ ধন টকা পইচা লাভৰ বাবে মা লক্ষ্মীক আৰাধনা কৰে। মা লক্ষ্মী সন্তুষ্ট থাকিলে ঘৰখনত কেতিয়াও দুখ দৰিদ্ৰতা আহিব নোৱাৰে। লক্ষ্মী পূজাৰ দিনা এইকেইটা ভুল কেতিয়াও নকৰিব, ফলত মা লক্ষ্মী অসন্তুষ্ট হয়। জানো আহক লক্ষ্মী পূজাত কি কাম কৰিব নালাগে। 1 নম্বৰতে, লক্ষ্মী পূজাত কাঁহৰ ঘণ্টা কেতিয়াও নবজাব। কাঁহৰ ঘণ্টা বজালে মা লক্ষ্মী অসন্তুষ্ট হয়। এনে শব্দ মা লক্ষ্মীয়ে শুনিলে ৰুষ্ট হয়। 2 নম্বৰতে, লক্ষ্মী পূজাত সন্ধিয়া চাকি লগাওঁতে কেতিয়াও তুলসী মাৰ ওচৰত চাকি নিদিব। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। 3 নম্বৰতে, লক্ষ্মী পূজাৰ দিনা ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে, কাৰণ পৰিষ্কাৰ হৈ থকা ঘৰতহে মা লক্ষ্মীয়ে বাস কৰে। 4 নম্বৰতে, লক্ষ্মী পূজাত মা লক্ষ্মী ফটো বা মূৰ্তিৰ ওচৰত ধূপ আৰু চাকি জ্বলাওঁতে কেতিয়াও বাওঁফালে নজ্বলাব, কাৰণ ধূপ আৰু চাকি সদায় সোঁফালে জ্বলাব লাগে। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। 5 নম্বৰতে, লক্ষ্মী পূজাত কেতিয়াও লোহাৰ বাচন ব্যৱহাৰ কৰিব নালাগে। লোহাৰ বাচনেৰে অলক্ষী পূজা কৰা হয়। লোহাৰ বাচন ব্যৱহাৰ কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়। 6 নম্বৰতে, লক্ষ্মী পূজাত কেতিয়াও তুলসী পাত ব্যৱহাৰ নকৰিব, কিন্তু পূজাৰ শেষত ভগৱান বিষ্ণুক তুলসী পাত অৰ্পণ কৰিব কেতিয়াও নাপাহৰিব।